হে গাইজ ৱেলকাম টু ডায়মণ্ড ব্লগছ। তো আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ আৰু ফাইনেলি আজি মোৰো সেই চকুৰ বেমাৰটো দেখা দিলে। মানে যোৱা ৰাতিৰ পৰা মোৰ এই চকুটো ৰঙা পৰি আছিল। তো আৰু এতিয়া ৰাতিপুৱাৰ পৰা মানে এই চকুটো লাহে লাহে ৰঙা পৰি আহি আছে। তো এই বেমাৰটোৱে মানে বৰ্তমান গাঁৱে ভূঞে চহৰে নগৰে চাৰিওফালে মানে দেখা দি আছে। আৰু গাইজ পৰিয়ালৰ যদি কোনোবা এজন হয় তো গোটেইকেইটাৰ গাতে বিয়পি পৰে। তো এই বেমাৰটোৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেইখিনি আপোনালোকৰ আগত আজি মই শ্বেয়াৰ কৰিম। আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰিব। তো গাইজ জানিব পৰা মতে এই ৰোগটো দুই ধৰণৰ বীজাণুৰ পৰা হ'ব পাৰে। বেক্টেৰিয়া আৰু ভাইৰাছ এই দুই প্ৰকাৰৰ বীজাণুৰ পৰা এই ৰোগটো হয়। বেক্টেৰিয়াৰ পৰা হোৱা এই চকুৰ ৰোগটো 2-3 দিনৰ ভিতৰতে ভাল হৈ যায়। আৰু যিটো আমাৰ মানে ভাইৰাছৰ পৰা হোৱা এই চকুৰ ৰোগটো সোনকালে ভাল নহয়, মানে এইটো বহুত দিনলৈকে থাকে। সেয়ে চকুৰ ৰোগ হ'লে মানে সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব। আৰু চকুৰ ৰোগৰ পৰা বাচিবলৈ আপুনি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব। লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰি সঘনাই হাত পৰিষ্কাৰ কৰি ৰাখিব। আৰু চকু লেতেৰা হাতেৰে স্পৰ্শ নকৰিব। আৰু পৰিয়ালত কোনোবা চকুৰ ৰোগ হ'লে দূৰত্ব বজাই ৰাখিব। আৰু গাইজ বাহিৰলৈ ওলাই গ'লে ছানগ্লাছ ব্যৱহাৰ কৰি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ চকুৰ ড্ৰপ ব্যৱহাৰ নকৰিব। আৰু বাহিৰৰ পৰা ঘূৰি আহিলে আপোনাৰ চকু যদি মানে কুহুমীয়া পানীৰে পৰিষ্কাৰ কৰি ৰাখিব। আৰু গাইজ এই ৰোগত আক্ৰান্ত হোৱালৈকে এণ্টি অক্সিডেণ্ট থকা ফল আৰু পাচলি খাব লাগে। লগতে ভিটামিন B2 আৰু ভিটামিন C সমৃদ্ধ খাদ্য, দুগ্ধজাতীয় খাদ্য, বিলাহী, সেউজীয়া শাক পাচলি আৰু অমিতা, বাদাম আৰু কল আদি খাব লাগে। ভিটামিন চিৰ বাবে চাইট্ৰাছ জাতীয় ফল যেনে আমলখি খোৱাটো অতিকৈ উপকাৰী বুলি গণ্য কৰা হয়। আৰু গাইজ বিটা কেৰোটিনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। সেয়েহে কোমোৰা, গাজৰ, অমিতা আৰু আম খোৱাটো অতিকৈ প্ৰয়োজন। লগতে আমি এইখিনি সাৱধানতা অৱলম্বন কৰিলে আমি কিছু হ'লেও ৰক্ষা পাব পাৰোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কৰিব আৰু লগতে সকলোৰে লগত শ্বেয়াৰ কৰিব।